জোক লোৱা অনুভৱটো কেনেকুৱা? এইটো জোক এটা লাগিলে গুটিৰ ভিতৰত কোনটো জোকটো কোনটো? চানি এক্সিডেণ্ট এটা হৈ গ'ল আমাৰ সাক্ষাৎকাৰ। নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ যাবলৈ আছোঁ কঠীয়া পাৰিবলৈ আমাৰ লগৰ এটা ঘৰ। এতিয়া ৰাতিপুৱাৰ পৰা ফোন মাৰি আছে, মই এতিয়া সাৰ পাইছোঁ। এতিয়া আপোনাৰ বাজিলে টাইম 6:30মান বাজিলে। তাকে ওলাইছোঁ আৰু যাবলৈ। সি ফোন মাৰি আছিলে, ফোনটো ৰিচিভ কৰিবলৈ মই টোপনি গৈ আছিলোঁ। এতিয়া যাওঁ, লাগি দিওঁগৈ অলপ। তাকে আপোনালোকক দেখাইছোঁ। আজি বতৰটো ইমান ধুনীয়া কৰিছে, ৰ'দটো উলিয়াইছে লাহেকৈ। ভাল লাগে, ৰ'দটো দিলে এনেই ভাল লাগে। খালি গৰমটো উঠে হ'লেও আৰু বৰষুণকে গ'ল। এতিয়া ৰ'দটো দেখিলে ভাল লগা হ'ব। পথাৰখন আমাৰ এইফালে এখন ৰাওনা পথাৰ আছে। মোবাইল আনলো কঠিয়ানটো হাল বাই আছে এইফালে। মই স্থলটো পালোহি, কঠীয়া পৰা স্থলটো। এই ইয়াত কঠীয়া মাৰিছে, ইয়ালৈ যাব লাগিব এতিয়া। এই পথাৰ কেইটামান মাছ, বহুত মাছ আছে। দ মাটি নাই, পুৰা একদম মাছ। সেইদিনা সেই ইয়াতে ডাকো মাৰি মাছ ধৰিলে। এইবাৰ পথাৰত বহুত মাছ হ'ল মানে, কিন্তু পানীটো অলপ আগতীয়াকৈ পাই গ'ল। সৰু মাছ ধেৰ হ'ল। এদিন মাছ ধৰিবলৈ যোৱা ভিডিঅ' এটা বনাম বাৰু। খোলাত আমাৰ ইয়াত খোলা এটা আছে, মানে সেই খোলাটোতে মাছ ধৰিবলৈ যাম। ইয়াত হেৰি কৰি আছে, আপোনাৰ কঠীয়া পাৰিবলৈ তৈয়াৰ কৰি আছে। এইফালে এখন পথাৰলৈ আহিলে এনেও মনটোৱে ভাল লাগে আৰু। ৰ'দটো ওলাইছে, লাহে লাহে ওলাওঁগৈ। এতিয়া ৰাওনা হৈ গৈ আছোঁ। তাত বহুত কেইজন পুৰুষ আছে, সকলোকেইজনে কামত ব্যস্ত হৈ আছে। ইয়াত চবেই তাৰপৰা কাম চলি আছে। আহি পাইছোঁহি আৰু মই লাহে লাহে। এয়া আমাৰ গুটি ভাই নহয়, নিকো ভাই বুলি ইয়াৰ ইউটিউব চেনেল এটা আছে, নিকো ভাই। এয়া আমাৰ সমীৰণ ফুকন মাৰি আছে। কৰি দিয়া হৈছে। এতিয়া মোৰ কামত লাগো। আপোনালোকে ভিডিঅ' চাই কথা কিবা ক'ব নেকি? কঠীয়া পোৱাৰ বিষয়ে কিবা এটা ক'ব নেকি? ৰ'ব ওচৰলৈ গৈছোঁ, ৰ'ব ওচৰ কিবা এটা কৈ দিব। কঠীয়া পোৱাৰ বিষয়ে কিবা এটা কৈ দিব। ক'ব লাগে ন? আমাৰ লেফেৰা গাঁৱৰ যুৱ সমাজে মিলি জুলি আজি আহাৰৰ লাষ্টৰ দিনা কঠীয়া পাৰিছে।
ইয়াৰ বিষয়ে সকলোৱে জানে কঠীয়া পাৰিব লাগে বুলি আৰু কি ক'ম নো সেইটো হ'ব। এইবাৰ থাম্বনেইল ক্লিক এখন লৈ লওঁ ভালকৈ আপোনালোকে। থাম্বনেইল ক্লিকখন মাৰি লওঁ। এতিয়া মই সুধি আহিছোঁ পুৰা একদম কিবা ক'ব নেকি আপোনাৰ কিবা কঠীয়া পোৱাৰ বিষয়ে কিবা? আমি মানে এতিয়া বৰ্তমান আপোনালোকক কোৰ মাৰি মাৰি কঠীয়া পাৰি আছোঁ। মানে ভৰি আহিছেহে এতিয়া। আপোনাৰ সেইদিনা কাহিনীটো কি হ'ল কওক? আহিছোঁ এতিয়া যে জেকে আমি এতিয়া লাগি আছোঁ। আপুনি কিবা ক'ব নেকি কঠীয়া পোৱাৰ বিষয়ে? কঠীয়া পৰা বিষয়ে কি ক'ম আৰু ফুল এটা আনিম আৰু অকলে অকলে খাম আৰু तुमसे ना हो पाएगा। লাগি ভাগি চবেই কৰিম আৰু এতিয়া মই আহিছোঁ ভিডিঅ'টো বনোৱাই ষ্টাৰ্ট কৰিছোঁ। মচিন নাই আৰু এইডোখৰ মাৰি পেলাই আহে আৰু কাম ক্লিয়াৰ হৈ যাব। আপোনালোকে চাই থাকিব ভিডিঅ'টো। তাৰ মাজতে আমি এতিয়া এই সমীৰণ ফুকন চানি তেওঁক আমি এটা সাক্ষাৎকাৰ লওঁ বুলি ভাবিছোঁ। তেওঁ কাইলৈও হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে। কাইলৈ তেওঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। এতিয়া তেওঁৰ অনুভৱটো অলপ জানিব বিচাৰোঁ, আপোনালোকেও জনাব বিচাৰোঁ। এতিয়া আপোনাৰ অনুভৱটো কওকচোন নে কাইলৈ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব এতিয়া? ধূপত পৰিছিলোঁ। মেইন কথা ঘৰত পইচা নাই, খাবলৈ নাই, ৰুটি নাই, ভাত নাই, ধূপ জ্বলাওঁ সদায়। আপুনি কিহত কেনেকৈ পঢ়িছিলে? আপোনাৰ পঢ়া হেৰিটো কওকচোন অলপ। মই আমাৰ দেউতাই বিড়ি খায়, বিড়ি জ্বলাই তাৰ বিড়ি পোহৰে মানে হেৰি কৰিছিলোঁ, পঢ়িছিলোঁ। তাৰপৰা খাবলৈ নাই, চাউল নাই ঘৰত, সেইকাৰণে লোকৰ ঘৰত খুজি খুজি খাওঁ। বেছি দেৰি হ'লে চুৰটো কৰোঁগৈ। আৰু আপুনি পঢ়াটো অলপ পৰীক্ষাটো কেনেকুৱা হ'ল আপোনাৰ? এনেই সেই ইমান কষ্ট আপুনি পঢ়িলে, ধূপৰ পোহৰত পঢ়িলে, বিড়িৰ পোহৰত পঢ়িলে, আপোনাৰ এতিয়া পৰীক্ষাটো আপোনাৰ কেনেকুৱা হ'ল বুলি ভাবে আপুনি? কাইলৈ ৰিজাল্টটো কেনেকুৱা হ'ব বুলি ভাবে? মই ভাবোঁ কি 3খন 4খন 5খন মানত ফেইল হ'ম। সেই কাৰণ ফেইলৰ মেইন কাৰণটো হৈছে ধূপ। ধূপৰ পোহৰত নেদেখিলে নে কিনো? ধূপৰ লাইট কম ই মোক গতি পপুলাৰ কৰি আহিব। I got broads in Atlanta, just to lean the family. Credit cards in the scammers, hitting no licks in the bank. Legacies. কিবা এটা কৈ দে। আমাৰ কঠীয়াৰ পৰা আজি ফিটিং হৈ আছোঁ, গতিকে তোমালোকে বেয়া নাপাবা। কঠীয়া পাত কি আয়োজন কৰিছোঁ খাবলৈ? সেইটো কঠীয়াৰ পাত প্ৰথম ফাৰ্ষ্ট আয়োজন হৈছিলে 20 বিস্কুট আৰু চাহ। তাৰপিছত আয়োজন হ'ল শিখৰ। তাৰপৰা গাহৰি কেই কেজি আনিলে? তাৰপিছত গাহৰি নাই, গাহৰি ইমান সস্তা খায় নেকি? ছাগলী খাম। সেইটো হয়, ছাগলী এটা মাৰিছিলোঁ, সেইটো হয় নেকি? ছাগলী আমাৰ ঘৰ মুখা কৰোঁ। তাকে সেইটোৱে এতিয়া গুটি समझ रहे हो आप समझ रहे हो? কাণ দুখন, মাথাটো, ঠেংকেইটা বইল কৰি উতলাই পানী দুবা খাব লাগিব, মাংসকেইটা পেলাই দিম। झूठ बोलो, बार बार झूठ बोलो,
এতিয়া আমি চব কাম কৰি থৈ আহিছোঁ। কোমোৰা মৈ দিয়া চৈ দিয়া, এতিয়া অকল চিটাবলৈ বাকী আহে। তেওঁলোকে চিটাব, আমি আকৌ বেলেগ এঠাইত কঠীয়া পাৰিবলৈ যাওঁ, বেলেগ এজনৰ ঘৰত। জোক লোৱা অনুভৱটো কেনেকুৱা? এইটো জোক এটা লাগিলে গুটি ভৰিত কোনটো জোকটো কোনটো? কেনে গ'ল জোকটো? নিকো ভাই আপোনাৰ জোক লগা অনুভৱটো কেনেকুৱা? মই এক্সাইটমেণ্ট পালোঁ, জোক লগাই হাতৰ পৰা নেৰিছিলে মুখৰ পৰা পুৰা পানী টানি সময়ত এনেই আপুনি যে ইমান চিঞৰ বাখৰ কৰিছিলে কি কাৰণে? অলপ মোৰ মানে ভয় লাগে জোকটোলে মানে অলপ চলপ মানে ই মানে বেছি জোক ভয় কৰে। এবাৰ ই মানে জোক লগাই চেণ্ডেল ছিঙি থৈছে জোক এটা আমি বিচাৰি ইয়াত লগাব লাগে এতিয়া। নহয় আপুনি জোকটো প্ৰথমতে দেখোঁতে কি বুলি ভাবিছিলে? ইয়াক এৱাং নে নেৱাং নে কি কৰোঁ বুলি ভাবিছিলে? মই ঘৰত ভাজি নি খাই পেলাম বুলি ভাবিছিলোঁ ইয়াত। तुमसे ना हो पाएगा। তাতে আমি পেলাই থৈ আহিলে কেলে? গৈ দিলোঁ হ'লে মোৰ তেজ এনেই নাই গাত, আকৌ তেজ খাব ভাল লাগিছিলে চাগে? এদিনত মই তেজ গোটা বনাওঁ, সেই এদিনত খাই দিব সিমান। এনেই ভাল লাগিছিলে চাগে আপোনাৰ হেৰি কি কয় জোকটো লাগিছিলে? মোৰ গাত বেচেৰাটো এৰুৱাই দিলোঁ। এতিয়া কেনে মানে কেনেকুৱা? মই এতিয়া জীৱ হত্যা কৰা নিচিনা হৈছে আৰু মই তাক কাটিবলৈ পাহৰি থাকিলোঁ কুখনে। আপোনাৰ এতিয়া পাপ লাগিব সেইবোৰ কাম কৰিলে। আপুনি জোকটো ইমান নাই, সিও কিবা সিও আপোনাৰ কিবা এটা খাদ্যৰ কাৰণে আহিছিলে, সেই দিনটো তাৰ হৈ গ'ল। এতিয়া সি কি কৰিব? ৰাস্তাৰ মাজত কি খাব? সি ৰাস্তা দিশা কৰি আহিছোঁ। আপুনি যাওক কাম এটা কৰক, মই কেমেৰা ধৰিছোঁ, ইয়াত নামি দিয়ক, অলপ সময় গম পাই যাব তেতিয়া কি হয় কি নহয়। ইমানটা সামৰণি মাৰিছোঁ। পুখুৰীটোৰ ভিতৰত জোক আছে আমি ইয়াত নামিম যে সাঁতুৰি আপোনালোকে চাই থাকিব। সন্মুখতে ইমান ডাঙৰ ঘাট কৰি ধৰি এই ডাঙৰ ডাঙৰ গাঁত কৰি থৈছে, জুম কৰি দিছে, সোমাই পৰিলে। চানি এক্সিডেণ্ট এটা হৈ গ'ল আমাৰ সাক্ষাৎকাৰৰ। এই গাঁতটো সোমাই পৰিলে, ভৰিটো ক'ত দুখ পালে আপুনি? ডাঙৰ এক্সিডেণ্ট এইটো এটা। ক'ত দুখ পালে আপুনি? কেনেকুৱা লাগিলে এনে অনুভৱটো কওকচোন আপোনাৰ পঢ়ি? আপোনাৰ পঢ়ি কেনেকুৱা লাগিলে? ক'ত দুখ পালে? অনুভৱটো কেনেকুৱা পঢ়ি মেলি? ये बड़ी अच्छी बात कही आप। এই গাঁতটো সোমাই গ'ল, এনেকৈ ভৰিটো দি সোমাই গ'ল। আমি আহিছিলোঁ সেইখন কঠীয়ানি পাৰিবলৈ, অলৰেডি সেইখন চব কাম হৈ গ'ল। এতিয়া আমি পুখুৰীতে অলপ সাঁতুৰি মেলি এতিয়া ঘৰলৈ আহিছোঁ। সিহঁতে গা চা ধুই মেলি যাম আৰু সূৰ্য ঘৰলৈ। এতিয়া ঘৰৰ কাৰণে ৰাওনা হৈছোঁ। এয়া আপোনাৰ মাছুমেন মিষ্টাৰ গুটি কি কয়, এয়া চানি অকণমান বডিটো টান কৰি দিয়ে।
ঋতিক ৰোশন खत्म দিছ ইজ পাৱাৰ জিম দাদা কি কৰি আছে এই স্কুটাৰখন চাইলেঞ্চাৰ হ'লে বোলে লগাই আছোঁ কঠীয়া পাই আহিলোঁ এয়া আমাৰ নামঘৰ এইটো উইভিং চেণ্টাৰ এতিয়া মই ঘৰ পাইছোঁগৈ বা কালি আহিছিলে এতিয়া শুই উঠি মুখ চুখ ধুইছে তাই গুচি গ'লগৈ তহঁতকো বাই বাই দিলোঁ ঘৰ পালোহি গাটো ভালকৈ ধুই লওঁ ধুই লৈ পিছত কঠীয়া পৰাশত খাবলৈ দিয়া পিছত খাবলৈ যাম আৰু এয়া কিবা ক'ব বিচাৰিছে তাৰপৰা গ'ল নেকি মুগা নিলে কি বনাই আছে আপুনি অঁ চাই আছে দি দে খানাটো কিহে আছে গাহৰি মাংস আৰু দালি আৰু একো নাই আলু পিটিকা আমি এতিয়া যোনটো কঠীয়া পাইছিলোঁ এতিয়া খানাটো খাবলৈ আহিছোঁ খানাটো খাবলৈ মিষ্টাৰ স্বামী আহি গ'ল চাওঁ মুখখন দেখাই দে এবাৰ আৰু বুটিঙত আছে দায়াজনক লগ পালোঁ এয়া কেনিবা গৈছিলে এই কঠীয়া পৰা খাবলৈ আহিলোঁ কঠীয়া পৰা খালে পেটটো ভৰিলে একদম ধুনীয়া এতিয়া কি যাবলৈ লৈছে নেকি এতিয়া যাবলৈ লওঁ ন গৰম বুলি বেয়া নাপাইছোঁ দেই নাপাওঁ কিবা এটা কৰিব নেকি দেই মই এতিয়া কঠীয়া পৰা বিষয়লৈ বিশেষকৈ কিনো কম হয় সেয়া দিবি নি অঁ ভিৰটো ওলাই যাবি চা কৰি আছে এটা ক How many in the house British coming? No British does remember the hospital. I got broads in Atlanta. Just to lean the family. যাওক মানে দেই হ'ব থেংক ইউ বাই বাই অঁ বাই বাই Bye bye. জানো মহিলা খবৰটো দিছে আমি এতিয়া খানাটো খাবলৈ ৰখি আছোঁ কঠীয়াৰ পৰা খাবলৈ আমি এতিয়া খানাটো খাবলৈ যাওঁ আপোনালোকে চাই থাকিব খাবলৈ আমি বহিছোঁ এতিয়া ইয়াৰ পাত চাত পাৰি মেলি দিছে এইপিনে খৰিয়ে ভাত বাঢ়ি দিছে চবেই বহিছে আৰু আমাৰ মেম্বাৰ আহিবলৈ আছে গুটি আছে সৰু আছে এতিয়া আমি ভাত পানী খাই উঠিলোঁ উঠি মেলি তামোল চালি খাই মেলি এতিয়া আমি ঘৰলৈ ৰাওনা হ'ম আৰু আমি এতিয়া ভাত পানী খাই কঠীয়াৰ পৰা খাই মেলি এতিয়া ওলাই আহিলোঁ এতিয়া ঘৰলৈ যাম গুটি ঘৰ ভাই বাই বাই এই চানি বাই এক্সিডেণ্ট বহুত ডাঙৰ এক্সিডেণ্ট এতিয়া মনটো বেয়া লাগি আছে তাকে এতিয়া ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব হ'ব ইমানটা কৈ সামৰণি মাৰিছোঁ